হেল্ল' এভৰিৱান, চ' আকৌ এটা নতুন মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এতিয়া গৈ আছোঁ কেক আনিব বুলি। মানে কি হ'ল, আমি কাইলৈ ডাঙৰ বৌভাগৰ বাৰ্থডে হয়। তাৰপিছত ডাঙৰ বৌ কাইলৈ ঘৰলৈ যাবই কিবা কামৰ কাৰণে, আৰু বৌভাগৰ কাইলৈ বাৰ্থডে বুলি মানে আমি যে গম পাওঁ সেইটো কথা বৌয়ে নাজানে। তাৰপাছত তেনেকৈ আমি কিবা বোলো ছাৰপ্ৰাইজ দিম বুলি তেনেকৈ আহিলোঁ আমি গোটেইকেইটা ওলাই, দাদা বৌ আৰু জেঠাই এনেকৈ। তাৰপাছত আমি গৈ যেতিয়া আমি মানে দোকানত সোমাইছোঁ, বৌ ভাবিছে কিবা বিস্কুট চিস্কুট ল'বলৈ সোমোৱা বুলি আৰু কেক ল'বলৈ সোমোৱা বুলি গম নাপা। তাৰপাছত তেনেকৈ আমি ব্লুবেৰী কেক এটা ল'লোঁ আৰু লৈ মেলি আহিলোঁ। অহাৰ পাছত যেতিয়া মানে ঘৰত কেকটো এনেকৈ উলিয়াইছোঁ আৰু তাৰপিছত তেতিয়াহে বৌয়ে সুধিছে বোলে কি মোৰ বাৰ্থডে কথা কোনে গম পায়, মানে বৌ চখ পুৰা। তাৰপিছত সৰু বৌ যিহেতু ঘৰত নাই, আকৌ ডাঙৰ দাদাও নাই, তাৰপিছত সৰু বৌ সেইকাৰণে মানে ভিডিঅ' কলতে আছে আৰু। তাৰপাছতে তেনেকৈ কেক দিয়াৰ পাছতে কেক কাটিলে, তাৰপাছত তেনেকৈ বাৰ্থডে চেলিব্ৰেট কৰা হ'লে। আজিলৈ মানে আছিলে, বাই।